Hello everyone. Sex to বহুত এটা ইম্পৰ্টেণ্ট বস্তু. Sex নহ'লে মানুহ থাকিব নোৱাৰে. সকলো এইটো এটা প্ৰয়োজনীয় বস্তু, একো ডাঙৰ কথা নহয় বা লাজৰ কথা নহয়. ভাত পানী আমাৰ কাৰণে যেনেকৈ দৰকাৰী, অক্সিজেন আমাৰ কাৰণে যেনেকৈ দৰকাৰী, আমি মানুহ হয় বে গৰু ছাগলীকো দৰকাৰ হয়. তো এইটো আমাৰ কাৰণে চবৰ কাৰণেই দৰকাৰী, একো ডাঙৰ কথা নহয়. কিন্তু সেই বুলি হ'ল বুলি কি আমি যেনেকৈ ধৰ মাংস ভাল পাওঁ বুলিয়ে যে গেলা পচা মাংস ৰাস্তাত পেলাই দিয়ে আমি বুটলি খাম জানো, য'ত পোক লাগি গৈছে নাখাওঁ ন? তেতিয়াহ'লে নিজৰ যেতিয়া ছেক্স পাৰ্টনাৰজন চুজ কৰে এনেকৈ বুঢ়া গেলা এইবিলাক কিয়? মানে ভাল মন গ'ল বুলিয়েই যে যাৰে লগত মন যায় তাৰে লগত কৰিব লাগিব, কিবা এইবিলাক কথা আছে নেকি? মই মানে সেইটো কথা বুজি নাপাওঁ. এনিৱেজ সেইটোৱে কৈছোঁ, নিজকে কণ্ট্ৰল কৰিব শিকিব লাগে. ইমান সৰু ছোৱালীজনী এজনী মই স্ক্ৰীণত দি দিছোঁ যে আপোনালোকেতো জানেই ধুনু মুনু হৈ আছে খাই পেলোৱা. চ' ইমান সৰু ছোৱালীজনী নিজৰ লাইফটো বৰবাদ কৰি দিলে, একমাত্ৰ নিজক কণ্ট্ৰল কৰিব নোৱাৰি. ঠিক আছে, এইটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু. আৰু এইবিলাকত যে মাইণ্ডটো ডাইভাৰ্ট কৰিবলৈও বহুত কিতাপ আছে, আৰু আপোনালোকে জানে মেডিটেশ্যন কৰিব বহুত কিতাপ আছে. মই নেক্সট এটা মিনি ব্লগত শ্বুট কৰিম, য'ত মই ইয়াৰ ওপৰত আপোনালোকক ক'ম কেনেকৈ আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব. বিকজ মই এতিয়া নিজৰ 30sত আছোঁ, আমিও সেনেকৈ 18-19 বছৰে আমিও ছোৱালী আছিলোঁ, আমিও নিজকে কণ্ট্ৰল কৰিলোঁ, ভাল বেয়া কি শিকিলোঁ, জানিলোঁ, নিজক বচাই চলিলোঁ. আৰু এনেকুৱা বহুত ছোৱালী আছে যোনে নিজক বচাই চলিব পাৰে. চ' সেইটোৱে কৈছোঁ, কোনোবাই মানে এই বস্তুটো প্ৰয়োজনীয় বস্তু, ন' ডাউট প্ৰয়োজনীয় বস্তু, কিন্তু সেই বুলি কি যাৰ লগতে মন যায় তাৰ লগতে মূৰ উঠাই কৰিব এইবিলাক নহয়. নিজকে কণ্ট্ৰল কৰা, নিজৰ ৰাইট টাইম আহিব, কৰিবা, ডেটছ ইট. ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাম, কি কেনেকৈ আপোনালোকে কণ্ট্ৰল কৰিব পাৰে এইবিলাক বস্তু. মনটো যাবই, চাওক মানুহ হয় মন যাবই, গৰু ছাগলী কুকুৰ মেকুৰীৰো মন যায়, তো মানুহ হয়তো মন যাবই, একো ডাঙৰ কথা নহয়. কেনেকৈ কি কৰিব পাৰে মই এটা শ্বৰ্ট ভিডিঅ' এটা মই বনাম, প্লিজ চাব হা. আৰু ছোৱালীবিলাকক কৈছোঁ অলপ চাই চিতি, মানে হ'ল বুলিয়ে তোমালোকে কাৰোবাক পালা বুলিয়ে যে তোমালোকে কৰিবা বা গেলা মাংস তোমালোকে খাবা নেকি? গেলা পচা যদি ভাতৰ লগত দি দিওঁ জানো তোমালোকে খাবা? নোখোৱা। তো এনেকুৱা ধৰণৰ নিজৰ লাইফটো কিয় বৰবাদ কৰি আছে? মোৰ জাষ্ট সিমানেই কথা. চ' এনিৱেজ, কিপ ৱাচিং.